তোর জামা এই এই তোর জামা হে কি দিয়ে যায় অ ঘৰত কোন আছে ওলাই আহকচোন কোনো নাই নেকি ঘৰত वो भिखारी है रा ए ओला सुन মোক মাতিছে ए 10 টকা এটা লৈ এওঁলোকক দিয়াচোন অন্ধ মানুহ অলপমান বেছিকে দিব হ'ব হ'ব যি দিছো তাকে ল দাবী কিয় কৰা ওৰুদা মই বন্ধু এজনৰ ঘৰৰ পৰা আহো বন্ধুৰ ঘৰত যা 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 সলকানে আহিবি দিয়া হয় লোৱা 10 টকাহে দিলে হয় ন পাৰিলে The next day. আজি এটা মানুহ নাই এই বুন্দি এটা মানুহ আহিছিল দে দে আমাৰ এক্টিং স্টার্ট কর তে ঘৰ যে এক পাক চকুৰ পৰা আহি গেল দাদা খোলা মানুহ আৰু কণা মানুহ কিবা অলপ দি যাক দেখ দেখ আমাৰ ঘৰত যোৱা আছিল সেইদিনাখন গৈছিল কিবা খেলি মেলি আছে সিহঁতৰ মই মনে মনে লুকাই চাই থাকো আমি দুয়োটা এবাৰ নাও দে 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 কিবা অলপ দি যাক হা এইবাৰ দুয়ো কণা আছিল দেখোন কি কাৰবাৰ ইহঁতক একা দিবই লাগিব আমি আহ বুলি তহঁতে কেনেকৈ গম পালি চেণ্ডেলৰ মাতত গম পাইছো বাইদেউ অ হয় নেকি ৰবাচোন কি এই সেই যে অন্ধ দুটা সিহঁত সঁচাকৈ অন্ধ নে তই কিমান পইচা দিছ মই 10 টকাহে দিলো দেখোন এই সিহঁতে এক্টিং কৰা যেন লাগিছে মোৰ বলচোন আমি তিনি যাই পেলাই একবাৰ চাও বল 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 অন্ধ মানুহ কিবা এটা দিয়ক ৰ মই 100 টকা দিছো দে মই 90 টকা ইয়াৰ পৰাই লওঁ দাদা আপুনি 10 টকা দি কিয় 100 টকা দিয়া বুলি কয় আমাৰ সব পইচা নিব খুজিছে হয় তহঁতে থাকি দিব আহিছে থাকি দিব আহিছে কি হৈছে তহঁতৰ দিনটো এই ভিক্ষাৰী অন্ধ মানুহৰ লগত কিয় কাজিয়া কৰিছা ইয়াতে অন্ধ নহয় ব দেউতা ইয়াতে ভাল জুৰি আছে এতিয়া এত অন্ধ নহয় কিবা এটা কৰি খাব পৰা ল'ৰা এনেকৈ মিছা কথা কৈ কেইদিন চলিবি আজিৰ পৰাই ভাল হবি যা মিছা কথা ক'লে এদিন নহয় এদিন ধৰা পৰিবি এনেকে কেৰা আহিকে চাব নালগে ভুল হৈ গেল দেউতা আমাক ক্ষমা কৰি দিবা ভুল কৰাটো ডাঙৰ কথা নহয় ভুল কৰি উপলব্ধি কৰাটোহে ডাঙৰ কথা বল আমি ভাল হবি আজিৰ পৰা ভাল হবি আজি তো এইগিলা আমাৰ নাই আৰু বেয়া কাম নকৰো আৰু আজিৰ পৰা